হেল্ল' কোন? হেল্ল' তনয় হয়নে? হয়। আপোনাৰ নামটো? মই তৰালি। সেই যে সৰুতে পুতলাৰ দৰা কইনা খেলিছিলোঁ, মনত আছেনে? কি তুমি তৰালি? আচৰিত, ইমান দিনৰ মূৰত হঠাৎ ধুমকেতু ওলোৱাৰ দৰে ওলালা যে। তুমিতো পাহৰিলাই মোক। পাহৰা নাই অ'। তোমাকনো কেনেকৈ পাহৰিম? যা মিছা ক'বলৈ আহিছা তুমি। চহৰত থাকি নতুন নতুন মানুহ পাইছাতো, মোকনো ক'ত মনত ৰাখিবা? বিদ্যা শপত কৈছো, তোমাক পাহৰা নাই অ' তৰালি। বাৰু সেইবোৰ বাদ দিয়া। তুমি কেতিয়াৰ পৰা কবি হ'লা কোৱাচোন? ফেচবুকত তোমাৰ কবিতা পঢ়িলোঁ। হেই, ক'তনো কবি হোৱা দেখিলা? এনেই লিখোঁ কেতিয়াবা। তৰালি, গাঁৱৰ মূৰত থকা বকুলজোপা আছেনে? কি? বকুলজোপাৰ কথা তোমাৰ এতিয়াও মনত আছে? বকুলজোপাৰ কথানো কেনেকৈ পাহৰিম কোৱা? সেই বকুলজোপাৰ তলতে দেখোন আমাৰ শৈশৱ লৰালি পাৰ হৈছিল। সঁচাকৈ বকুলজোপাৰ লগত বহুত স্মৃতি জড়িত হৈ আছে অ'। তুমি মেট্ৰিক পাছ কৰি চহৰলৈ পঢ়িবলৈ যোৱাৰ দিনাও বকুলজোপাৰ তলতে তোমাক শেষবাৰলৈ লগ কৰিছিলোঁ। তৰালি, তুমি যে আহিবৰ সময়ত মোক ৰঙা ৰুমালখন দিছিলা, এতিয়াও লৈ ফুৰিছোঁ জানা। ময়ো সযতনে ৰাখি থৈছোঁ তুমি দি যোৱা পুতলাটো। তোমালৈ মনত পৰিলে পুতলাটোৰ লগতে কথা পাতোঁ মই। মানে তুমিও? ময়ো জানা, তুমি বুলি গাঁৱটোৰ লগতেই অকলে কথা পাতোঁ কেতিয়াবা। আকাশৰ তৰাবোৰৰ মাজত তোমাৰ মুখখনেই বিচাৰি ফুৰোঁ। তৰালি, মনত আছেনে? সৰুতে যে চোতালত বহি আমি তৰাবোৰ গুনিছিলোঁ। সকলো কথাই মনত আছে মোৰ। তনয়, তুমি গাঁৱলৈ আহিবাচোন, তোমাক চাবলৈ বৰ মন যায়। মোৰো বহুত হেঁপাহ আছে তোমাক চাবলৈ। দেখিবলৈ আগৰ দৰেই ধুনীয়া হৈ আছানে তুমি? ধেৎ, কি যে কোৱা তুমি। বাৰু শুনাচোন, আজিকালি চব আগৰ দৰে আছেনে? নাই, ক'তনো একে থাকিব। সকলো সলনি হ'ল জানা। সৰুতে তুমি মই স্কুললৈ যোৱা বাটটোও পকী হ'ল। এৰা, সময়ৰ লগত সকলো সলনি হয়। সঁচাকৈ আপোনজনো এদিন অচিনাকি হৈ যায়। তুমি এসময়ত মোক কিমান আপোন আছিলা, অথচ আজি তুমি অচিনাকি দৰে। নহয় অতৰালি। তুমি নহয় ক'লেই হ'বনে? এই 7টা বছৰ তোমাৰ অবিহনে মই কেনেকৈ পাৰ কৰিছোঁ তুমি ক'ত বুজিবা? আচলতে মোৰেই ভুল, মই ভাল পাবই নালাগিছিল তোমাক। কি? তৰালি, তুমি মোক ভাল পোৱা? পাওঁ বহুত। ভাল পাওঁ বাবেইতো আজিও তোমাৰ অপেক্ষাত ৰৈ আছোঁ। কিন্তু তৰালি, আগতে কিয় কোৱা নাছিলা? তুমি বুদ্ধু নেকি হা? পাহৰি গ'লা? সৰুতে দৰা কইনা খেলোতেই দেখোন কৈছিলোঁ, ডাঙৰ হৈ মই তোমাৰ কইনা হ'ম বুলি। কিয় হাঁহিলা তুমি? তোমাৰ কথা শুনি হাঁহি উঠিছে মোৰ। সৰুকালত কোৱা কথাবোৰৰ জানো এতিয়া মূল্য আছে? তেতিয়া প্ৰেম ভাল পোৱা কি এইবোৰ আমি জনাই নাছিলোঁ। তোমাৰ বাবে মূল্য নাথাকিব পাৰে, মোৰ বাবে মূল্য আছে তনয়। তুমি সঁচাকৈ বহুত সলনি হ'লা। একো সলনি হোৱা নাই, মই আগৰ দৰে আছোঁ। কিন্তু মই তোমাৰ কাহানিও ভাল পোৱাৰ দৃষ্টিৰে চোৱা নাছিলোঁ। তেন্তে শেষবাৰৰ বাবে বিদায় দিবৰ সময়ত বকুলজোপাৰ তলত মই যে কান্দিছিলোঁ, তেতিয়া তুমি কিয় মোৰ চকুলো মুচি কৈছিলা? ধেৎ, কিয় কান্দিছা তুমি? মইচোন আকৌ আহিম আৰু গোটেই জীৱনটোৱেইচোন তোমাৰ লগত থাকিম। তোমাক সিদিনা মই বেষ্ট ফ্ৰেণ্ড হিচাপেহে গোটেই জীৱনটো থাকিম কৈছিলোঁ। মানে তুমি মোক ভাল নোপোৱা? তৰালি, মই তোমাক বহুত ভাল পাওঁ, এইটো সঁচা। কিন্তু প্ৰেয়সী হিচাপে নহয়, বেষ্ট ফ্ৰেণ্ড হিচাপেহে ভাল পাওঁ তোমাক। কিন্তু কিয়? মই অন্য কাৰোবাক ভাল পাওঁ। মোক বেয়া নাপাবা তৰালি। নাপাওঁ দিয়া, সুখত থাকা তুমি।